ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ এগৰাকী কণমানি নাম তাইৰ স্পৃহা ঋষি কাশ্যপ নৃত্য পাৰদৰ্শিতাৰে ছনী টিভিত সম্প্ৰচাৰিত হৈ থকা ছুপাৰ ডেন্সাৰ 4ত উজলি উঠিছে মৰিগাঁৱৰ কণমানি নৃত্যশিল্পী কিকি উৰফে স্পৃহা মৰিগাঁৱৰ গছৰগুৰিত জন্মগ্ৰহণ কৰা স্পৃহা পিতৃ জিতু বৰা আৰু মাতৃ লিপিকা বৰাৰ একমাত্ৰ সন্তান স্পৃহাৰ পিতৃ জিতু বৰা এগৰাকী যুৱ ব্যৱসায়ী স্পৃহাৰ ঘৰখনত আছিল এক সাংস্কৃতিক পৰিৱেশ তাৰোপৰি সৰুৰে পৰাই নৃত্যৰ প্ৰতি আগ্ৰহ আছিল স্পৃহাৰ মৰিগাঁৱৰ স্বৰ্গম কালচাৰেল একাডেমীত নৃত্য শিকা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটীৰ দিলীপ ডান্স একাডেমীত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে 8 বছৰীয়া কণমানি নৃত্যশিল্পী স্পৃহা এতিয়া মৰিগাঁওবাসীৰ লগতে ৰাজ্যবাসীৰ বাবে এক চৰ্চাৰ বিষয় কিয়নো মৰিগাঁও জিলাৰ এটি সৰু পিছপৰা অঞ্চলৰ পৰা গৈ মুম্বাইত নিজৰ লগতে ৰাজ্যখনৰ নাম উজ্বলাবলৈ সক্ষম হৈছে কণমানি নৃত্যশিল্পী স্পৃহাই গাঁওবাসীৰ আশীৰ্বাদ স্পৃহাৰ লগত আছে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেওঁ চূড়ান্ত পৰ্যায়লৈ অতিক্ৰম কৰি বিজয়ৰ মুকুট আজুৰি আনিব পাৰে আপোনালোকে যদি ছুপাৰ ডেন্সাৰ চেপ্টাৰ 4 এই প্ৰগ্ৰেমটো চাইছে তেওঁৰ নৃত্য কেনে পাইছে আমাক কমেণ্ট কৰি জনাবচোন আৰু যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ